পুৱাই দৰ্জাখন খুলি আহি দেখিলোঁ সুন্দৰ পৰিৱেশ। ৰাতি বৰষুণ জাক দি পানি যে গোটেই পৰিৱেশটো ধুনীয়া কৰি ৰাখিছিল। হয়, দুদিনমানৰ আগলৈকে ৰিলচবিলাকত কৃষ্ণচূড়া ভাল পোৱা প্ৰেয়সীখিনিক দেখি আজি যেন কৃষ্ণচূড়া প্ৰেমত মইহে পৰি গ'লোঁ। গা পা ধুই আহি ভগৱানৰ ওচৰত চাকি বন্তিও জ্বলাবও নোৱাৰি, আজি বুলি কিবা এটা চোৱা লাগি আছে আমাৰ। সেইকাৰণে ডাইৰেক্ট আহি পানি চচপেনটোতে আহি পানী অকণমান বাকিলোঁ। পানী অকণমান বাকি পানি ভাবিলোঁ অকণমান চাহকে খাওঁ। গেছটো জ্বলাই পিনি চচপেনটো পাতি থলোঁ। এতিয়া আকৌ কামৰ অভাৱ নাই নহয়। এইফালে দেখিছেনে, কালি ৰাতি যে থৈ দিয়া বাচনখিনি আছে। কালি ৰাতি আকৌ আমাৰ টেংকিত পানী নাছিল, সেইকাৰণে ধোৱা নহ'ল। ৰাতিপুৱা কুহুমীয়া গৰম পানী খালে গেছ নহয়, লগতে পেটৰ চৰ্বি কমিব বুলি ভাবি ময়ো কটকটকৈ গিলি দিলোঁ এগিলাচ পানী। এইফালে আকৌ পানী উতলিলেই নহয়, চাহপাত কেইটামান পেলাই দিলোঁ, কাৰণ মই ৰাতিপুৱা সময়ত প্ৰায় গাখীৰ চাহ এভইডে কৰোঁ, সেইকাৰণে লাল চাহকে খাওঁ বুলি ল'লোঁ। অসমৰ চাহ বুলি ক'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে চিনাকি, সেইকাৰণে আমি ৰাতিপুৱা শুই উঠি ফ্ৰেছ হ'বৰ কাৰণে একাপ চাহ সদায় প্ৰয়োজন। মূৰৰ বিষৰ দৰে অৱসাদবোৰ দূৰ কৰিবৰ কাৰণে চাহ আমাৰ অতি প্ৰয়োজনীয়। দিনটোত যে কেইবাৰ চাহ খোৱা নহয় ঠিকনা নাই। চাহ খাবলৈ বুলি বহি থাকোঁতে এইফালে আকৌ বেবী উঠি আহি দেখিলেহি মোক চাহ খাই থকা, গতিকে তাইকো ক'লোঁ ফ্ৰেছ হৈ লোৱা, চাহ অকণমান খাবলৈ বুলি। আৰু চাহ খাবলৈ বিশেষ একো নাছিল, লাল চাহৰ লগত বিস্কুটেই মই খাই দিলোঁ। দিনটোৰ অৱসাদ, দুখ, ভাগৰ, টেনশ্যন সকলোবোৰ নিমিষতে দূৰ কৰি দিয়ে একাপ চাহে। সঁচাকৈয়ে চাহৰ মাজত কিন্তু যাদু আছে দেই। ৰাতিপুৱা ঘৰ দুৱাৰ চাফা কৰা বোলে তিৰোতা মানুহৰ কাম, সেইকাৰণে সাউতকৈ গৈ ঝাৰুটো লৈ আহি গোটেইখন মই ক্লিনেই কৰি পেলালোঁ। চাফ চিকুণকৈ থ'লেহে বোলে লক্ষী আহে দেই, সেইকাৰণে মই গোটেইখন একেবাৰে পৰিষ্কাৰ কৰিয়ে থ'লোঁ। ভিতৰলৈ আহি দেখিলোঁ বেবীয়ে ধুনীয়াকৈ কিতাপ পঢ়ি আছে, নিজৰ হোমৱৰ্কবোৰ কমপ্লিট কৰাত ব্যস্ত হৈ পৰিছে। তাইক দেখি পিনি মোৰ মনটো ভৰি গ'ল। তাই যে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিব জানিছে আকৌ দেই। তাইক যাতে ভগৱানে মংগল কৰে আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰে। এইফালে আকৌ দুটা মেগী বহাই দিলোঁ বেবীৰ টিফিনৰ কাৰণে। আকৌ এইখিনি বইল কৰি পিনি টুকি ল'লোঁ। বইল কৰা হৈ যোৱাৰ পিছত মই ইয়াৰ পানীখিনি পেলাই দিওঁ। এতিয়া দেখিছেনে বাৰু, পানীখিনি পেলাই মেলি আকৌ এতিয়া নতুনকৈ তেল চেল দি বনাম বুলি ভাবিছোঁ। অতিপাত গৰম পৰাৰ কাৰণে সোনকালে স্কুল হয়, 7টা বজাতে বোলে স্কুল যাবই লাগিব, সেইটো কাৰণে খিচিৰিকে পাতি দিলোঁ। এইফালে আকৌ বেবী স্কুললৈ বুলি উলিয়াই দিলোঁ। চুটি চুলি হ'লেও তাইক বোলে বেনীগুঠিহে দিব লাগে, বেনীগুঠি দিলে হেনো তাইক কমফৰ্টেবল ফিল কৰে। আৰু তাই বেনী গুচা ভাল লাগিছেনে কওকচোন, বৰ বাৰে বাৰে কৈ আছে ভাল লাগিছেনে সুধিবলৈ বুলি, ময়ো সেইকাৰণে কৈয়ে দিছোঁ আৰু। এইফালে গৰম গৰম খিচিৰি ৰেডি হৈ গ'ল। অকলে খোৱা এলাহতে ময়ো অলপ উলিয়াই ল'লোঁ বেবীৰ লগতে খাবলৈ বুলি। খুৱাই বোৱাই আজৰি কৰি মই ওলালোঁ স্কুলত বেবীক থৈ আহোঁগৈ বুলি। আজি আকৌ গৰমৰ কাৰণে সোনকালৰ পৰা স্কুল হ'ব বোলে। ৰাতিপুৱাই খাওঁ খাওঁকৈ ওলাই অহা সূৰ্যটো আজি আকৌ লুকাই থাকে। এই দুদিন যে যিহে কষ্ট পালোঁ, শুই উঠি দুপৰীয়াই ৰাতিপুৱা ধৰিবই নোৱাৰোঁ। মই উলিয়াই ল'লোঁ। এতিয়া আকৌ বেবীক কেমেৰাটোতে কিখন কৰি পেলালোঁ চাওকচোন। ঘৰৰ পৰা ওলাই অহা ৰাস্তাটো অলপ বেয়া যদিও তাতো অলপ আমি কম্প্ৰমাইজ কৰিব পাৰোঁ। এতিয়াৰ পৰা চৰকাৰে 7:30 বজাৰ পৰা ক্লাছ হোৱাৰ কাৰণে এইফালে আকৌ গোটেই ৰাস্তাটো ভিৰে মাৰিছে। আৰু এটা কথা আপোনালোকক হাৰ্ডলি ৰিকুৱেষ্ট কৰিছোঁ দেই, মোৰ যদি ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে